বাবা স্কুল যাবৰ সময় হৈছে স্কুল যাইয়া দেউতা আজি মই স্কুলত নাযাও নহয় বাবা তুমি স্কুল যাবই লাগিব দেউতা তুমি কিয় বুজি নোপোৱা মোৰ আজি স্কুলত যাব মন নাই নহয় বাবা স্কুলত গৈ তুমি পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব এটা ভাল চাকৰি কৰিব লাগিব সেইকাৰণে তুমি স্কুল যাবই লাগিব হ'ব দিয়া দেউতা যাম মই যোৱা ওলাবে যোৱা বাবা ভালকৈ যাবা বাবা কিবা এটা খাই লো আহি দেউতা মোৰ ভোক লগা নাই মই এতিয়া একো নাখাওঁ নহয় বাবা তুমি একো নাখালে মই কেনেকৈ খাম খাই লো আহি দেউতা তুমি খাই লোৱা মই পিছত খাম বাবা তুমি সোনকালে ভালে যাবা চিন্তা নকৰিবা দেউতা মই চাগে আৰু ভাল নাপাম ন বাবা তুমি চিন্তা নকৰিবা সোনকালে ভালে যাবা তুমি এনেকৈ কৰিলে মোৰ কি হ'ব কোৱা বাবা ঐ শুনচোন কি তই যে সেই ল'ৰাটোক বুটলি আনি পালন কৰি আছ সি তোক ডাঙৰ হ'লে চাকৰি বাকৰি পালে পুহিবনে ঐ ইচোন একো নকলে কিয় বা তাকেইতো দেউতা মই তাৰ মাৰি আহিলোঁ কেনে হ'ল পিছে ভালে হৈছিল দেউতা তোমাৰ লগত আৰু কোন কোন গৈছিল অনুপমো গৈছিল দেউতা মোৰ লগত তাৰ কেনেকুৱা হৈছে আৰু ভালে হৈছে দেউতা ঠিকে আছে দিয়া ভাল হ'লে ভাল দেউতা মোৰ চাকৰি হ'ল হয় নেকি হে ভগৱান তুমি যে মোৰ ল'ৰাটোক চকু মিলি চালা আৰু দেউতা মোৰ ভগৱান তুমিয়ে কেনেকৈ বাবা স্কুল যাবৰ সময় হৈছে স্কুল যাইয়া দেউতা আজি মই স্কুলত নাযাওঁ মই যে সৰুতে স্কুল যাব খোজা নাছিলোঁ তুমি যে মোক জোৰ কৰি পঠাইছিলা সেইকাৰণে তুমি মোৰ কাৰণে সদায় ভগৱান সেই তোমাৰ নিচিনা ল'ৰা এজন পাই মই বহুত ভাগ্যৱান ঐ জিতুল তই ইয়াত কি কৰি আছ তোৰ বোলে পালনীয়া চাকৰি পালে ঐ তাক তেনেকৈ নকবি তই সি মোৰ নিজৰ ল'ৰা নিচিনাই সি চাকৰিটো পোৱাৰ পৰা এতিয়া মই বহুত সুখী হ'ব ইমান সুখী হ'ব নালাগে সি এনেও তোৰ নিজৰ ল'ৰা নহয় গতিকে দুদিন পিছত সি এনেও পাহৰি যাব মৰুভূমিত ফুল নুফুলে জিতুল দেউতা বাবা অনুপমৰ দেউতাকে মোক হ'ব ইমান সুখী হ'ব নালাগে সি এনেও তোৰ নিজৰ ল'ৰা নহয় গতিকে দুদিন পিছত সি এনেও পাহৰি যাব মৰুভূমিত ফুল নুফুলে জিতুল দেউতা তুমি চিন্তা নকৰিবা মৰুভূমিত ফুল মই ফুৰাই দেখুৱাম তোৰ কাপোৰ ঘৰৰ পালে যাতে বাবু তই এইবোৰ কি কৈছ মোৰ এইবোৰ শুনিবলৈ সময় নাই
বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱা। কি হ'লে ৰূপ এদিনচোন তই মোক বহুত ঠাট্টা কৰিছিলি মোৰ পালনীয়া ল'ৰা তই মোক নপঢ়ে বুলি আজিচোন তোক নিজৰ সন্তানে ঘৰৰ পৰা বাহিৰ কৰি দিলে আজি মোৰ পালনীয়া ল'ৰাটোৰ কাৰণে এইখন চলাই ঘূৰি ফুৰিব পাৰিছোঁ ভগৱান ৰচিলা মায়াৰ পৃথিৱী ভগৱান ৰচিলা মায়াৰ পৃথিৱী। নমস্কাৰ বন্ধুসকল, যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ নিচিনাকৈ ঘৰৰ পৰা কোনো জনে দেউতাই বাহিৰ কৰি নাযায়।